गोमाजानाय गंजिसे मबाइल फनफोरखौ अरां पुलिस थानानि लेङाइ पुलिस सामलायगिरिनि नुजाथिनायाव बिगोमाफोरनो गथायना होनाय हाबाफारि लादों अरां पुलिसआ। अरां पुलिसनि नाजानायखौ जायगानि सुबुंफोरा बाख्नायदों। उदालगुरि जिल्लानि अरां पुलिस थानाया जिल्लानि डेपुटि पुलिस सुपारिनटेन्डेन्टनि नुजाथिनायाव गोमानाय गंजिसे मबाइल फनफोरखौ बिगोमाफोरनो गथायना होदों। उदालगुरिनि डेपुटि पुलिस सुपारिनटेन्डेन्ट मुजाफर हुसेना गोबां खाव जानाय एबा गोमानाय मबाइल फनफोरखौ अरां ओनसोलाव मबाइल फननि बिगोमाफोरनो गथायना होदों होननानै अरां पुलिस थानानि बिबानगिरि शरद चन्द्र कलिताया फोरमायदों। गुबुन फारसेथिं अरांनि सुबुंफोरा खावनाय मबाइल फनफोरखौ बोखांनो थाखाय उदालगुरि जिल्लानि पुलिस आरो अरां पुलिसनि इनचार्ज शरद चन्द्र कलिता आरो दिगन्त बरुवानि नाजानायखौ बाख्नायदों। আমাৰ ওৰাং থানাৰ অ' ছাৰৰ লগতে সকলো কৰ্মকৰ্তাবিলাকক ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা পদক্ষেপ লৈ পেলাই আজি আমাৰ 11টা মোবাইল আমাৰ হাতত তুলি দিলে। ইমান তেওঁলোকে কষ্ট কৰি বহুত দূৰৰ পৰা কষ্ট কৰি আনি দিছে, আমাৰ বহুত ভাল লাগিছে। অলপো ভবা নাছিলোঁ পাম বুলি, তথাপিতো কিনাও নাছিলোঁ। আৰু ক'ত গুচি গৈছে মোবাইল, ক'ৰ পৰা কেনেকৈ আহি পেলাই ইয়াত পাই গ'লোঁ। ভাল লাগিছে, অ' ছাৰকো ধন্যবাদ জনাইছোঁ আৰু ইয়াৰে কৰ্মকৰ্তাবিলাককো বহুত 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 ধন্যবাদ। ভাল লাগিছে। 7 দিনত মই পাইছোঁ মোবাইলটো জিম্মা, মই পকেটত পাইছোঁ। আৰু এতিয়া কি ক'ব ওৰাং আৰক্ষীক? ধন্যবাদ দিছোঁ ইহঁতক যে ইহঁতে মোবাইলটো পাইছে, ভাল কৰিছে, লোকেশ্যন দি ধৰিছে, ধন্যবাদ দিছোঁ। হয় নহয়? এইখিনিয়ে ক'ম আৰু কি ক'ম। আপুনি পাম বুলি ভাবিছিল নেকি? মইতো পাম বুলি ভাবিছোঁ, গেৰেণ্টি আছিল। শেৱালি ধাবাৰ পৰা হেৰাইছে মোবাইল, আৰু মই পাম পাক্কা এইটো। কাৰণ মই ট্ৰেক্টৰ চলাই থাকোঁতে ট্ৰেক্টৰ যদি গিৰিলে হয় তো মোবাইল ফাটিলে হয়। আৰু এই যে চুৰ কৰিছে চেলমেনটো, এইটো মই পাক্কা জানো। তাতে সেইটো মই ক'ব বিচাৰিছোঁ। মইতো এতিয়া বহুত ধন্যবাদ দিলোঁ ওৰাং থানাত, যিটো নেকি অ' ছাৰে যেতিয়া মোৰ হেৰুৱা মোবাইলটো মোক যে ঘূৰাই দিলে, এইটো কাৰণে মই ওৰাং থানাৰ অ' ছাৰক মই বহুত বহুত ধন্যবাদ দিলোঁ। এনেকুৱা আগত পাইছিল নে? আগততো তেনেকুৱা হোৱা নাছিলে, সিয়ে ফাৰ্ষ্ট হৈছিল। মই ভালেখিনি দিন হেৰুৱাৰ পিছত যে ওৰাং থানাত যদি অ' ছাৰ ষ্টাফে মিলি পেলাই মোৰ মোবাইলটো যে ঘূৰাই দিলে, সেইটো মই ওৰাং থানা অ' ছাৰক মই বহুত বহুত ধন্যবাদ দিলোঁ। থেংক ইউ। মোৰ মিষ্টাৰৰ মোবাইলটো হেৰাইছিলে 27 তাৰিখে। তাৰপিছত তেওঁ ক'লে এনেকৈ মোৰ মোবাইলটো হেৰালে। মই কৈছোঁ চিমটোতো বদলাব লাগে, এইটো চিম অফ কৰি দিয়া হয়। তাৰপিছত মোবাইলৰ দোকানত আহিলোঁ, তেওঁলোকে ক'লে ওৰাং থানাৰ দিগন্ত বৰা বুলি কয়, তেখেতক লগ ধৰকচোন, তেখেতে বহুত মোবাইল এনেকৈ উলিয়াই দিছে। তাৰপিছত তেওঁৰ লগত আহিলোঁ থানালৈ, আহি পেলাই তেওঁক লগ পালোঁ, দিগন্ত বৰাক। তেওঁৰ সহযোগতেই মোবাইলটো পাবলৈ সক্ষম হ'লোঁ। আৰু 10 দিনমানৰ ভিতৰতে মোবাইলটো পালোঁ। এতিয়া ধন্যবাদ দিছোঁ আৰু দিগন্ত বৰাক। প্লাছ মোৰ বুলি নহয়, তেনেকৈ বহুতৰে মোবাইল তেওঁ উলিয়াই দিবলৈ সক্ষম হৈছে। তেওঁ কৈছে আপুনি চিন্তা নকৰিব, মই 10 দিন 4 দিনতো পাইছে, কিছুমান 10-12 দিনত পাই যাম। তাৰপিছত তেওঁলৈ ধন্যবাদ দিছোঁ আৰু মোবাইলটো পোৱাৰ কাৰণে। এতিয়া সহজ উপলব্ধ হৈছে। এতিয়া হেৰুৱা মোবাইল। এতিয়া মই ৰাইজক ক'বলৈ বিচাৰোঁ, আপোনালোকৰো যদি কাৰোবাৰ মোবাইল হেৰায়, তেনেকৈ ইয়াতে আহি যোগাযোগ কৰিলে, ওৰাং থানাৰ লগত যোগাযোগ কৰিলে নিশ্চয় মোবাইল পাবলৈ সক্ষম হ'ব। এইখিনি মোৰ ক'বলগীয়া।